আজি মোৰ পইণ্ট অফ ভিউটো দিব বিচাৰিছোঁ যে অহাকালি ইতিমধ্যে সকলোৱে গমেই পাইছে যে লাচিত ঘাটত এয়াৰফ'ৰ্চৰ এটা শ্ব'কেছ প্ৰগ্ৰাম আছে আৰু নিউজবিলাক চোৱা মতে এয়াৰফ'ৰ্চৰ এই শ্ব'কেছ প্ৰগ্ৰামটোত আমাৰ মৰমৰ জুবিন দাকো ট্ৰিবিউট দিব। খুব ভাল কথা, খুব ভাল লাগিছে। কিন্তু এই ক্ষেত্ৰত মোৰ কিছুমান সুধিবলগীয়া প্ৰশ্ন আছিল যে এই গোটেই প্ৰগ্ৰামটো এদিনত কিয় নাপাতিলে? অহাকালি যাতে ফাইনেলকৈ পাতিব লাগিছিল। অহাকালি সকলো মিনিষ্টাৰ মাতি সকলো চব মানে যিমান অতিথি মাতিছে বা গেষ্ট মাতিছে এদিনতে পাতিব লাগিছিল। কিন্তু চৰকাৰৰ পৰা এনেকুৱা দেখা গ'ল যে কোনোবা এজন মিনিষ্টাৰ আহিছে সেইদিনাও পাতিছে, আৰু এজন মিনিষ্টাৰ আহিছে সেইদিনাও পাতিছে। সেনেকৈ আমাৰতো এনেকুৱা চাব মনে যায় প্ৰগ্ৰামটো, এয়াৰফ'ৰ্চৰ প্ৰগ্ৰাম সদায় চাব মন যায়, কিন্তু সম্ভৱ নহয়। তথাপিতো মানে এই ক্ষেত্ৰত কিন্তু সাধাৰণ মানুহে কিন্তু খুবেই হাৰাশাস্তিৰ সন্মুখীন হৈছে। আজিয়ে মই পাণবজাৰৰ পৰা শান্তিপুৰ আহোঁতে 2 ঘণ্টা সময় লাগিছে। ভাবকচোন কিমান ট্ৰেফিক, কিমান হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হৈছে। ইফালে কি কৰিছে, মেইন ৰোডবিলাক পূৰা একদম খালী। চৰকাৰৰ কোনোবা MLA মিনিষ্টাৰ আহিলে পূৰা আহিব পাৰে, তেখেতসকলৰ কাৰণে পূৰা কোনো টেনশ্যন নাই, পূৰা আহিব পাৰে। কিন্তু সাধাৰণ ৰাইজে যে এনেকুৱা মানে ভিতৰেৰে আহিব লাগিছে, সাধাৰণ ৰাইজে যে ইমান হাৰাশাস্তি পাইছে এইটো কিন্তু বহুতে কোৱা নাই, কিন্তু মই যিহেতু সন্মুখীন হৈছোঁ সেইবাবে মই কথাখিনি ক'লোঁ। ধন্যবাদ।